সাংস্কৃতিক কাৰ্যক্ৰম এই কাৰ্যক্ৰমক আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। আমি প্ৰথমে আজি এই অনুষ্ঠানটোৰ শুভাৰম্ভণিত আমাৰ মাজৰ পৰা আজি মাত্ৰ 3টা দিনৰ পূৰ্বে হঠাতে বিদায় লোৱা অসমৰ এগৰাকী স্বনামধন্য শিল্পী তথা লখিমপুৰৰ এগৰাকী জনপ্ৰিয় শিল্পী পেৰডি শিল্পী তলৈক্য সোণোৱাল দেৱলৈ আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিব বিচাৰিছোঁ। মই আমাৰ সংগীতকালৰ লখিমপুৰৰ সমূহ কৰ্মকৰ্তা তথা স্থানীয় ৰাইজক আমি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰমোদ দত্তদেৱ আমাৰ এগৰাকী জ্যেষ্ঠ অভিভাৱক আমি তেখেতক আমাৰ আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি ৰূপায়ণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমি সকলোৱে আমাৰ মাজৰ পৰা হঠাতে বিদায় ভগা এগৰাকী বিশিষ্ট শিল্পী তলৈক্য সোণোৱাল দেৱৰ স্মৃতিত আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিব বিচাৰিছোঁ আৰু এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ৰূপায়ণ কৰিছে আমাৰ এগৰাকী অভিভাৱক শ্ৰদ্ধাৰ প্ৰমোদ দত্তদেৱে। মই তেখেতক দীপ প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলো থিয় হওক। পিছফালে মাইক এটা আছিলে তলৈক্য সোণোৱাল আমাৰ মাজৰ পৰা যোৱা 24 তাৰিখে হঠাতে তেখেতে স্বাস্থ্যজনিত কাৰণত মেলানি মাগিব লগা হ'ল। আমি তেখেতৰ স্মৃতিত তেখেতৰ আত্মাৰ সদ্গতি কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে অনুৰোধ ৰাখিছোঁ। মৌন প্ৰাৰ্থনা আৰম্ভ। সকলোবোৰ আমি সংগীত গানৰ লখিমপুৰে যোৱা সপ্তাহৰ পৰা প্ৰত্যেক দেওবাৰে সন্ধিয়া 5:30 বজাৰ পৰা 7:30 বজালৈ দুঘণ্টীয়া এটি সাংস্কৃতিক কাৰ্যক্ৰম আমাৰ মাজত ৰাখিছিলোঁ। সংগীত গানৰ লখিমপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ চুকে কোণে বিচৰিত কৰি ইয়াৰ প্ৰয়াসৰ লগতে গ্ৰামাঞ্চলত সাংস্কৃতিক চৰ্চাৰ এটি উপযুক্ত পৰিৱেশ গঢ় দিয়াৰ বাবে সাংস্কৃতিক এক কাৰ্যক্ৰম হিচাপে সংগীত গাননে এই অনুষ্ঠানটো ৰূপায়ণ প্ৰয়াস কৰিছোঁ। এয়া মোৰ কাষতে আছে শ্ৰীযুত সঞ্জিত নাথ আৰু তেখেতৰ পৰিবাৰ মল্লিকা হাজৰিকা। আমি আজিৰ এই অনুষ্ঠানটিলৈ সকলোকে আদৰণি জনাবৰ বাবে আদৰণিৰ ভাষণ ৰাখিবলৈ তেখেতৰ প্ৰতি আমি অনুৰোধ ৰাখিছোঁ। পৰম শ্ৰদ্ধাভাজন আজি এই সন্ধিয়াটোত মোৰ ঘৰৰ পদূলিত চোতালত উপবিষ্ট হোৱা প্ৰতিজন শুভাকাংক্ষীলৈ মোৰ ফালৰ পৰা শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। লগতে সংগীত গানৰ মহাবিদ্যালয়ৰ সকলোকে পৰিচালনা সমিতিৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি মহৎ কামৰ উদ্দেশ্যে আপোনালোক আহি মোৰ ঘৰত পদধূলা পেলালেহি
তাৰ বাবে মই মোৰ ফালৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ যিয়ে এই সন্ধিয়াৰ জোনাকী মেল অনুষ্ঠানটি জিলিকি উঠক, সকলোৱে চিনাকি হওক, সকলোৱে আদৰৰ হওক। লগতে আমাৰ স্থানীয় শিল্পী ইতিমধ্যে দেৱদাই কৈছিলে তুলিক সোণোৱাল দা, তেখেত অসমৰ বিখ্যাত এজন পেৰডি গায়ক। যোৱা 24 তাৰিখে তেখেত পৰলোক প্ৰাপ্তি ঘটে। আজি এই অনুষ্ঠানতে তেখেতকো সুঁৱৰি এগছি বন্তি প্ৰদান কৰা হৈছে, ধূপ-ধূনা জ্ঞাপন কৰা হৈছে। আশা কৰোঁ তেখেতৰ আত্মাই সৎগতি পাওক। বহুত কম বয়সতে তেওঁক হেৰুৱাবলগীয়া হ'ল আমি। আৰু ইয়ালৈ এতিয়া যিখিনি অনুষ্ঠান আপোনালোকে কৰিম বুলি ভাবিছে, ইয়ালৈ সকলো উপবিষ্ট হৈছে। আশা কৰোঁ সকলো সুকলমে হৈ যাওক। মোৰ ফালৰ পৰাতো যেনেকৈ দিব লাগে, যেনেকৈ কৰিব লাগে সিমানখিনি কৰিব নোৱাৰিব পাৰোঁ। তথাপিতো আপোনালোক সকলো সন্তুষ্ট হৈ মোকো সহায় সহযোগিতা আগবঢ়াব বুলি মোৰ ফালৰ পৰা আশা কৰিলোঁ। ধন্যবাদ। আমি শ্ৰীযুত সঞ্জীৱ নাথ দেৱলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ ঘৰত আমাৰ এই অনুষ্ঠানটি ৰূপায়ণৰ বাবে আমাক আনুষ্ঠানিকভাৱে যি সুযোগ আৰু সুবিধা প্ৰদান কৰিলে তাৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ আৰু আমি তেখেতক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি আজিৰ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে সংগম একাডেমীৰ এগৰাকী জ্যেষ্ঠ শিক্ষক তথা আমাৰ অভিভাৱক শ্ৰীযুত প্ৰমোদ দত্ত দেৱক খুব চমুকৈ দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। পৰিচালক মহোদয়, সমুখ্য অংগীবৃন্দ আৰু উপস্থিত অভিভাৱকবৃন্দ, সংগীত গানৰ লখিমপুৰে সন্ধিয়া জোনাকী মেল বুলি যিটো অনুষ্ঠান পাতি শিশুসকলৰ মাজত থকা যিবিলাক সুপ্ত প্ৰতিভা জাগ্ৰত কৰিবৰ কাৰণে, মানে লুপ্ত প্ৰতিভা জাগ্ৰতৰ কাৰণে যি বিশেষ পদক্ষেপ হাতত লৈছে তাৰ বাবে মই যথেষ্ট কৃতজ্ঞ হৈছোঁ। আৰু লগতে পৰিচালক মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি অনুষ্ঠানটি শুভ উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতেই আমি এই অঞ্চলৰ আমাৰ আইসকলৰ দ্বাৰা এটি বিয়ানাম পৰিৱেশন কৰিবৰ বাবে আইসকলক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। যিসকল আই মাতৃক আমন্ত্ৰণ জনোৱা আছিল বিয়ানামটি পৰিৱেশন কৰিবলৈ, তেখেতসকলক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আছেনে বাৰু? আপোনালোক আছেনে? দিহানাম আহক। আমি দিহানামৰ দলটিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে আমাৰ মাজত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ।
সংগীত গানৰ লখিমপুৰৰ নৱ সংযোজন অনুষ্ঠান হেল্ল' হেল্ল' সন্ধিয়াৰ জোনাকী মেল অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজবৃন্দ, আজি শুভ অনুষ্ঠানত মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এটি বৰগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। ৰাগ ধনশ্ৰী তাল পৰিতাল। Krishna
মধুপুরী রহে দহে জিয়ু হামারু ও হরি হে রে হুই গোপাল পিয়ারু মেরি প্রাণ আধারু গোকুল মানিক হাতে হরণিক রুণবঙ্ক বিধি ও হরি হে রে হুই গোপাল পিয়ারু মেরি প্রাণ আধারু সান্দবিনে রয়নি হজনি কিসু নো হে হরি বিনে বিনা বিপিন নাহি হু হে ও হরি হে রে হুই গোপাল পিয়ারু মেরি প্রাণ আধারু কৃষ্ণ ধন্যবাদ। আমি হিমাদ্ৰী বৰালৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইখিনিতে আমি এই যে অনুষ্ঠানটো ইয়াত ৰূপায়ণ কৰিছোঁ, আমাক ব্যক্তি বিশেষক হয়তো কোনো কোনো চিনি পায়। আমি ইয়াত এটা চিনাকি পৰ্ব ৰাখিছোঁ। আমি প্ৰত্যেককে নিজে নিজৰ পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে মই মোৰ পৰিচয় দিব বিচাৰিছোঁ। মই সংগীত কানন লক্ষীপুৰ নামৰ এটা অনুষ্ঠানৰ
পৰিচালনাৰ দায়িত্বত আছোঁ। নাম মোৰ দেৱদত্ত। ইয়াৰ পিছতেই আমাৰ মাজত থকা প্ৰত্যেকেই নিজৰ নিজৰ পৰিচয়সমূহ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰমোদ দত্ত। নমস্কাৰ, মোৰ নাম ৰাজু মহন্ত। মোৰ ঘৰ নগাঁৱত আৰু মই কৰ্মসূত্ৰে ইয়াতে আছোঁ লখিমপুৰতে, আৰু মই সংগীত কাৰণ এই বিশেষ অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ। নমস্কাৰ, মোৰ নাম কল্যাণ দত্ত, মোৰ ঘৰ নৰাগাঁও। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু প্ৰসাদ শইকীয়া, মোৰ ঘৰ লালুক ঢেকীয়াজুলি। মই সংগীত কাননৰ খোল বাদ্যৰ শিক্ষক। চিনাকি কৰাই দিছোঁ সঞ্জীৱ নাথ, এই ঘৰৰ গিৰিহঁত। আৰু বিধুমন্ত নিজৰ পৰিচয়টো দিয়া, জাষ্ট নিজৰ পৰিচয়টো চবে চিনি পায় জানিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন গগৈ। এগৰাকী বিশিষ্ট তবলাবাদক তথা শিল্পী। আমাৰ কেমেৰা চলাই আছে বৰ্তমান ভাইটি ৰহমান। তেওঁ সংগীত কাননৰ গীটাৰ বিষয়ৰ শিক্ষক। তাৰপিছত নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিমানী বৰা। সংগীত কানৰ লখিমপুৰৰ সত্ৰীয়া বিভাগৰ বৰগীতৰ শিক্ষয়িত্ৰী। নমস্কাৰ, মই সংগীত কানৰ লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰ। নমস্কাৰ, সন্ধিয়াৰ জোনাকী মেল অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই বিখ্যাত গীত গাবলৈ আগবাঢ়িছোঁ।
ধন্যবাদ। আমি মহন্ত দেৱলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটি নৃত্যৰ মাজলৈ যাব বিচাৰিছোঁ। শিৱানী দাসে এটি নৃত্য পৰিৱেশন কৰিব। আমি কিৰণা দেৱীকো সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। কিৰণা দেৱী এই ঘৰৰ ডাঙৰ যি কিৰণা দেৱীকো আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমি আগবাঢ়ি গৈছোঁ শিৱানী দাসৰ এটি নৃত্যৰ মাজলৈ। অসমীয়া গীত হয় ন? এটা দুটা হাত তালি চবৰ পৰা বিচাৰিছোঁ। আমি আমাৰ মাজত শেহতীয়াকৈ কিছু মনকৈ আহি উপস্থিত হোৱা শিৰোমণি গগৈদেৱক আপোনালোকক চিনাকি কৰাই দিছোঁ। আমাৰ সংগীত কাননৰ শিক্ষক শিৰোমণি গগৈয়া। এতিয়া আমি পুনৰ এটি গীতৰ মাজলৈ যাম। নিমিষা দত্ত আৰু সাজু হৈ থাকিব আমাৰ কিৰণা দেৱী। আমি ধ্যানাশীষ বৰাকো সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।
ধন্যবাদ। ইয়াৰ পিছতে আমি এইখন ঘৰৰ বৰ জীয়াৰী কণমানি কইনা দেৱীক এটি গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছোঁ। Jun
কৃষ্ণা দেৱীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধ্যানশীষ বৰা। ধ্যানশীষ বৰা এটি গীতৰ পিছলৈ আমি কিছুমান অন্য অনুষ্ঠান লৈ আহিম আপোনালোকৰ মাজলৈ। এইবাৰ ধ্যানশীষ বৰা এটি গীতৰ মাজলৈ যাব বিচাৰিছোঁ। মিথুনাথ বৰাক সাজু জনাইছোঁ। এইবাৰ ধ্যানশীষ বৰা সোনকালে আহা। এয়া মঞ্চ ধ্যানশীষ বৰা। ইমান দিন বজোৱা নাই ঠিকনাই লাগে। অকল পিছলৈ গুচি আহিছে তাবলা চাউণ্ড আহিব লাগিব আঁতৰি থাকে তাবলা চাউণ্ড। নমস্কাৰ, মই এতিয়া গীত গাবলৈ আগবাঢ়িছোঁ। অগ্নি যুগৰ ফিৰি গতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নি যুগৰ ফিৰি গতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব মূৰৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। নৰকঙ্কালৰ অস্ত্ৰ সাজি শুভঙ্কাৰীক বধিম, নৰকঙ্কালৰ অস্ত্ৰ সাজি শুভঙ্কাৰীক বধিম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নি যুগৰ ফিৰি গতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই
ইয়াৰ পিছতেই আমি সংগীত কাননৰ অন্যতম এটি শাখা কাব্য সংগীত বিদ্যালয় বৰকমলাবৰীয়া আমি পৰিচালিকা মিথুনা বৰাক কিবা এটা পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। কি কৰিব মই নাজানো, সোধাও নাই, গতিকে তেখেতে যি কৰে তেখেতৰ লৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আমি ঠিক 7:30 বজাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰিম, 1 মিনিটো আগবাঢ়ি নাযায়। গতিকে আপোনালোক যিসকল এই মুহূৰ্তত আমাৰ লগত আছে, আমি সকলোকে 7:30 বজা পৰ্যন্ত আমাৰ সৈতে থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সংগীত কানন লখিমপুৰৰ নৱ নিযুক্ত আয়োজন সন্ধিয়াৰ জোনাকী মেলত উপস্থিত থকা সংগীত কানন লখিমপুৰৰ পৰিয়ালবৰ্গ আৰু ইয়াত উপস্থিত থকা ৰাইজ, এই সংগীত কানন লখিমপুৰৰ যিটো সন্ধিয়াৰ জোনাকী মেলৰ যিটো আয়োজন, ইয়াত আমাৰ সংগীত কাননৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু আমাৰ উঠি অহা আমাৰ শিল্পীসকল বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ হোৱাৰ এটা সুযোগ ৰাখিছে। তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। আৰু আজি এই অনুষ্ঠানত মই কিবা কৰিম বুলি অহা নাছিলোঁ, কিন্তু দেৱদত্ত ডাঙৰীয়া অনুসৰ্মে মোৰ একো প্ৰস্তুতি নাই, মই অকণমান নৃত্য এটা পৰিৱেশন কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব।
আমি মিঠু নাথ বৰালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৰোমণি গগৈদেউ আছে আমাৰ মাজত, আমি তেখেতৰ এটি গীতৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু তাৰপিছতে আমি দুটা নৃত্য আছে, আমাৰ বিতুপন আৰু কীবৰ্ডিষ্ট ভাইটিজন যিহেতু যাবগৈ, আমি গীতটো আগলৈ যাব বিচাৰিছোঁ। গতিকে আমি শিৰোমণি গগৈদেৱক এটি গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছোঁ। শিৰোমণি গগৈদেৱৰ গীতটিৰ পিছতে আমি দুটি নৃত্য অনুষ্ঠান আছে, আৰু তাৰ পাছতে আমি আজি অনুষ্ঠানৰ সামৰণি পৰ্বলৈ আগবাঢ়ি যাম। গতিকে এটি গীতৰ মাজলৈ আহিছোঁ। গীতটি পৰিৱেশন কৰিছে আমাৰ সংগীত কাননৰ জ্যেষ্ঠ শিক্ষক শিৰোমণি গগৈদেৱ। নমস্কাৰ। এই সুন্দৰ অনুষ্ঠানটিৰ আৰম্ভণিতে মই আমাৰ মাজৰ পৰা হেৰাই যোৱা শ্ৰদ্ধাৰ ককাইদেউ প্ৰদীপ সোণোৱাল ডাঙৰীয়াৰ দেৱলৈ মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁক যাতে প্ৰভুৱে শ্ৰীচৰণত ঠাই দিয়ক। আৰু এই অনুষ্ঠানত আজি সুন্দৰ অনুষ্ঠানটোত উপস্থিত প্ৰথমে সমূহ আইতা আৰু লগতে সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ। হেল্ল', আজি চিৰসেউজ গীত পুৰা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ তাকে গাইছোঁ।
তাজমহল কপিও ফেকিও তাজমহল কপিও ফেকিও তাজমহল 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 ধন্যবাদ। খুব সুন্দর একটি অনুষ্ঠানটো জীপান কৰি তোলাৰ বাবে আমি শিৰোমণি গগৈলৈ ধন্যবাদ জনাই এইবাৰ আমি এটি নৃত্য মাজলৈ আগবাঢ়ি গৈছো। পুনৰ এটি নৃত্যৰ মাজত থাকিম, তাৰপিছতে আমি আজিৰ অনুষ্ঠান সমাপ্তি ঘোষণা কৰিম। মাত্ৰ দুটি অনুষ্ঠান আমাৰ লগত আছে, গতিকে আপোনালোকক আমাৰ সৈতে আৰু কেইটামান ক্ষণ থাকিবৰ বাবে অনুৰোধ জনাইছো। এই অনুষ্ঠানটিৰ সন্ধিয়াৰ জোনাকী মেল সংগীত কাননৰ আমাৰ এই যি যাত্ৰা, এই যাত্ৰাত এটা নতুন সংযোজনী হৈছে সন্ধিয়াৰ জোনাকী মেল। এই অনুষ্ঠানটোৰ আজি এগৰাকী আমাৰ শ্ৰোতা দৰ্শক হিচাপে আমাৰ মাজত উপস্থিত আছে এগৰাকী শিক্ষক তথা সাংস্কৃতিক বিভাগী শ্ৰীযুত বীৰেন্দ্ৰনাথ দেৱ। আমাৰ আজি অনুষ্ঠানটিত আপোনাৰ খুব চমু অনুভৱ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মোৰ অৱশ্যে সৌভাগ্য বুলি ক'ব লাগিব। আজি ঘৰতে নিজৰ চোতালতে, মোৰ ঘৰ নিচেই কাষত, এয়া মোৰ মামাৰ ল'ৰা। মই এই সংগীত কানন লখিমপুৰৰ যিগৰাকী এতিয়া আমাৰ পৰিচালক দেৱদত্ত, তেখেত মোৰ শালপতি হয়। গতিকে সকলোবোৰ ঘৰলৈ তাৎক্ষণিকভাৱে খবৰটো পালোঁ এই প্ৰগ্ৰেমটোৰ কথাটো। বিশেষভাৱে সাংস্কৃতিক জগতৰ লগত এফালৰ পৰা মই কিছু কিছু ক্ষেত্ৰত জড়িত, অভিনয়ৰ ক্ষেত্ৰত, কিন্তু এনেকুৱা প্ৰগ্ৰেম বা তেনেকুৱা ধৰণৰ লখিমপুৰ মানে সংগীত কাননৰ কোনো প্ৰগ্ৰেমৰ আজিলৈকে অংশগ্ৰহণ কৰা নাই। এটা কথা খুবেই ভাল লাগে, সংগীত বা সাংস্কৃতিক দিশৰ যিকোনো প্ৰগ্ৰেমে কণ কণ শিশু বুলিয়েই নহয়, সকলো স্তৰৰ যিসকল আমি মানুহ আছোঁ সকলোকে খন্তেক সময় সন্তোষিত কৰিব পৰা এটা বৰ সুন্দৰ মুহূৰ্ত। এই মুহূৰ্তসমূহ আমাৰ মাজৰ পৰা এক প্ৰকাৰৰ কিছুমান যান্ত্ৰিকতাৰ কাৰণে হেৰাই যোৱা নিচিনাই হৈছে। আগতে সৰু সৰু নাটকসমূহ আমি গাঁৱত উপভোগ কৰিবলৈ সকলোৱে সুবিধা পাইছিলে, আৰু আজি সেই অৱস্থাটো মইনা পাৰিজাতৰ জৰিয়তে বহু ক্ষেত্ৰত ঘূৰাই আনিবলৈ বহু সদাশয় ব্যক্তিয়ে চেষ্টা কৰি সফলো হৈছে। গতিকে শিশুসকলৰ লগতে সকলো স্তৰৰ আমি যিসকল মানুহ আছোঁ সকলোৰে কাৰণে সদায় উপভোগ্য আৰু খুব সুন্দৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটো মই আমাৰ দেৱদত্তৰ মুখে যে প্ৰতি দেওবাৰে আমি এনে এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ, কেনে লাগিছে বুলি কওঁতে মোৰো ভাৱ হৈছে এনে অনুষ্ঠানত কেতিয়াবা নিমন্ত্ৰণ পালে, নিমন্ত্ৰণ বুলি নহয়, কিবা খবৰ পালে আমিও গৈ খন্তেক বহি উপভোগ কৰিবলৈ মানে যিটো মানসিকতা এইটো গঢ়ি উঠিছে, বৰ সুন্দৰ হৈছে। ভৱিষ্যতে মই সংগীত কাননৰ দীৰ্ঘায়ু কামনা কৰিম। ধন্যবাদ। ধন্যবাদ। আমি শ্ৰীযুত বীৰেন্দ্ৰনাথ দেৱলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমি অন্তিম দুটি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। এয়া এটি নৃত্য পৰিৱেশনৰ বাবে আমি কিৰণা দেৱীক আহ্বান ৰাখিছোঁ আৰু সাজু হৈ থাকিব ইছানী বৰা। আমি ইছানী বৰাক সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ।
আৰু সকলোকে জনাইছোঁ যে মাত্ৰ 2টা অনুষ্ঠানৰ পিছতে আমাৰ আজিৰ এই অনুষ্ঠানটি পৰিসমাপ্তি Clear কৰিব। vision is the key to success. মূৰাৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত হৈ পৰে ৰিমঝিম বৰষুণে নিতুন